নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ২৭ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰ সমুনিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কেমেৰাৰ সন্মুখতে পাকিস্তানক সমৰ্থন ভাৰতীয়ৰ পাকিস্তান প্ৰীতি দেখুৱাই আঠুক আহিলে এজন ভাৰতীয় ব্যক্তিয়ে পাকিস্তান ক্ৰিকেটৰ সমৰ্থন কৰি বিপদত ভাৰতীয় আঠুক আহি কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য ভাৰতীয় ব্যক্তিগৰাকী ভাৰতৰ ভূমিতে পাকিস্তান ক্ৰিকেট দলক মুকলিকৈ কৰিছিল সমৰ্থন ভাৰত মাতা কি জয় ধ্বনিৰে দেশবাসীৰ ওচৰত ক্ষমা ভিক্ষা অৱশেষত এজন ব্লগাৰে ব্লগ বনাই ব্যক্তিগৰাকীক সুধিছিল কাৰ খেল হৈ আছে উত্তৰত ব্যক্তিগৰাকীয়ে কৈছিল নিউজিলেণ্ড আৰু পাকিস্তানৰ ব্লগাৰজনে সুধিছিল আপুনি কাক সাপোৰ্ট কৰে বুলি লগে লগে ভাৰতীয় ব্যক্তিগৰাকীয়ে উত্তৰ দিছিল যে অৱশ্যই পাকিস্তানক কাৰণ পাকিস্তান হৈছে মুছলিম দেশ যাৰ বাবে ৰাইজৰ ৰোষত পৰিছিল সেই মুছলমান ব্যক্তিগৰাকী আৰু অৱশেষত ভাৰত মাতা কি জয় ধ্বনিৰে দেশবাসীৰ ওচৰত ক্ষমা ভিক্ষা খুজিলে ভাৰতীয় ব্যক্তিগৰাকীয়ে পৰৱৰ্তী খবৰটো হৈছে সিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক 8 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হ'ল দিল্লীৰ উপ মুখ্যমন্ত্ৰীজনক দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক খুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে মনীষ সিসোদিয়াক দিল্লীৰ কেজৰিৱাল চৰকাৰৰ দ্বিতীয়জন মন্ত্ৰীক গ্ৰেপ্তাৰ পূৰ্বে আপৰ 50 জনতকৈ অধিক নেতাক আটক কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰটো হৈছে এটা অতিকৈ ভয়ংকৰ খবৰ এইবাৰ মন্দিৰৰ ভিতৰত ওলাল কুৰাণ শ্বৰীফ কালি মন্দিৰৰ ভিতৰত কুৰাণ শ্বৰীফ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মন্দিৰৰ ভিতৰত ওলাল কুৰাণ শ্বৰীফ কালি মন্দিৰৰ ভিতৰত কুৰাণ শ্বৰীফ উদ্ধাৰক লৈ চাঞ্চল্য কুৰাণৰ লগতে উদ্ধাৰ হৈছে কেইবাখনো হাদিছৰ গ্ৰন্থ গৰাজানৰ মা কালী মন্দিৰত সংঘটিত হৈছে এই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত পৰৱৰ্তী খবৰটো হৈছে সাংসদ বদৰুদ্দিন আজমলক পহু খেদা উত্তেজিত ৰাইজৰ ৰাজনীতি কৰিবলৈ নাহিব সাংসদ বদৰুদ্দিন আজমলক খেদি পঠিয়ালে জনতাই হাতীগাঁৱত ৰাইজৰ ৰোষত সাংসদ বদৰুদ্দিন আজমল অগ্নিকাণ্ডৰ ভুক্তভোগীসকলৰ খবৰ ল'বলৈ গৈছিল আজমলে ঘটনাস্থলীত আজমল উপস্থিত হোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতি ৰাজনৈতিক মুনাফা লাভৰ বাবে হাতীগাঁৱলৈ আহিছে আজমল একাংশ স্থানীয় ৰাইজে জবাবদিহি কৰিলে সাংসদগৰাকীক ভুক্তভোগী ৰাইজক চৰকাৰ প্ৰশাসনকে ধৰি সকলো ধৰ্মৰ মানুহে সহায় কৰিছে ৰাজনৈতিক লাভালাভৰ বাবে অগ্নিকাণ্ডৰ 3 দিনৰ পিছত আহি উপস্থিত সাংসদগৰাকী সাংবাদিকৰ প্ৰশ্নত গৰ্জি উঠিল আমিনুল ইছলাম মই ৰাজনৈতিক স্বাৰ্থত অহা নাই মানৱতা খাতিৰত আহিছো বুলিও মন্তব্য আমিনুল ইছলামৰ 100 ঘৰ মানুহক এমাহৰ বাবে খাদ্য দিয়াৰ প্ৰতিশ্ৰুতি বদৰুদ্দিন আজমলৰ প্ৰতিগৰাকী মহিলাক এজোৰকৈ কাপোৰ প্ৰতি ঘৰ মানুহক একোখনকৈ কম্বল দিব বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰটো হৈছে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 2000 টকাকৈ চৰকাৰী ধন পিএম কিষাণ হিতাধিকাৰীসকললৈ এটা ভাল খবৰ চৰকাৰে আপোনাৰ একাউণ্টত শীঘ্ৰেই জমা কৰি দিব 13 নম্বৰ কিস্তি কৃষকে এই ধন লাভ কৰিবলৈ কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম বেংক একাউণ্টৰ সৈতে কৃষকে কৰিব লাগিব আধাৰ কাৰ্ডৰ লিংক থকা একাউণ্টহে প্ৰযোজ্য হ'ব শীঘ্ৰেই সম্পাদন কৰিব লাগিব ইকেৱাইচিৰ কাম পৰৱৰ্তী খবৰটো হৈছে দেশৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ সুখবৰ বিএছএফত মুঠ 1284টা পদ নিযুক্তিৰ বাবে মুকলি কৰা হৈছে দেশৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ সুখবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে মুকলি হৈছে হাজাৰ হাজাৰ পদ বিএছএফত মুঠ 1284টা পদ নিযুক্তিৰ বাবে মুকলি কৰা হৈছে পুৰুষৰ বাবে 1200
20টা আৰু মহিলাৰ বাবে 64টা পদ মুকলি আবেদনৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে বিশেষ ৱেবছাইট দীৰ্ঘদিন ধৰি দেশৰ সেনা জোৱানত নিয়োজিত হ'ব বিচৰা সকলে শীঘ্ৰেই কৰক আবেদন rectt.bsf.gov.in যোগে যোগ্য প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন পুনৰ এবাৰ জনাইছো rectt.bsf.gov.in যোগে যোগ্য প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন ন্যূনতম 22,000ৰ পৰা 70,000 পৰ্যন্ত বেতন লাভ কৰিব প্ৰাৰ্থীসকলে আবেদনৰ অন্তিম তাৰিখ হৈছে 27 মাৰ্চ 2023 পৰৱৰ্তী খবৰটো হৈছে মেঘালয়ৰ বিজেপিৰ পিছত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীৰ গোমাংসক লৈ এক ডাঙৰ মন্তব্য গোমাংস হৈছে আমাৰ মুখ্য খাদ্য গোমাংসক লৈ বিজেপি চৰকাৰে কেতিয়াও বিৰোধ কৰা নাই মেঘালয়ৰ বিজেপিৰ পিছত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীৰ গোমাংসক লৈ এই মন্তব্য 85% খ্ৰীষ্টান লোক বসবাস কৰে নাগালেণ্ডত গোমাংস খোৱাত কেতিয়াও বিজেপিয়ে বাধা নিদিয়ে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ইয়াং থুংগো পাটনৰ এই মন্তব্য পৰৱৰ্তী খবৰটো হৈছে এদিন সংখ্যালঘুৱে দেশ চলাব 20 বছৰৰ পিছত মুছলমান ল'ৰা ছোৱালীয়ে যোগ্যতাৰ ভিত্তিত লাভ কৰিব সকলো চাকৰি সাংসদ বদৰুদ্দিন আজমলৰ বিস্ফোৰণ মুছলমান ল'ৰা ছোৱালীসকলক আগবাঢ়ি আহিব নিদিয়ে অসম চৰকাৰে মুছলমান ল'ৰা ছোৱালীসকলক আগবাঢ়ি আহিব নিদিয়ে চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিও নিদিয়ে মুছলমানক চৰকাৰৰ এই বঞ্চনাৰ বিৰুদ্ধে বিপ্লৱ আৰম্ভ কৰাৰ আহ্বান বদৰুদ্দিন আজমলৰ 20 বছৰ পাছত অসমত মুছলমান ল'ৰা ছোৱালীসকলে যোগ্যতাৰ ভিত্তিত লাভ কৰিব সকলো চাকৰি মুছলমান ল'ৰা ছোৱালী চন্দ্ৰত যাব লাগিব বিজ্ঞানী হ'ব লাগিব এই সপোন আগত ৰাখিব লাগিব মুছলমান ল'ৰা ছোৱালীসকলে দুখীয়া মানুহৰ ওপৰত সদায় ধনীয়া ৰাজত্ব চলাই থাকে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ি ঘূৰি আহি দৰিদ্ৰ লোকৰ ওপৰত ৰাজনীতি কৰে আমাৰ ওপৰত সদায় শোষণ বঞ্চনা চলাই এই ধাৰা আমি পৰিৱৰ্তন কৰিব লাগিব মুছলমানৰ ল'ৰা ছোৱালী ঘৰত থাকিব নালাগে শিক্ষাৰ বাবে বিদেশত যাব লাগে বিদেশৰ পৰা শিক্ষিত হৈ ঘূৰি আহিলে প্ৰতিজন শিক্ষাৰ্থীকে চেলুট দিব মানুহে এবাৰ সাংসদ বদৰুদ্দিন আজমলে মুছলমান ল'ৰা ছোৱালীসকলক লৈ এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ বিখ্যাত খ্ৰীষ্টান ধৰ্মগুৰু ফাদাৰ হিলাৰিয়ান হিগিয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম